নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আজি মই গাড়ী নিব আহিছোঁ আৰু গাড়ীখন এইখনে এতিয়া বৰ্তমান 6টা মান বাজিল আৰু 6টা বজাত আহিলোঁ গাড়ীখন নিব সব বৰ্তমান আপোনালোকে এই গাড়ীখন দেখা পাইছে এতিয়া মই আপোনালোকক দেখুৱাম বৰ্তমান মই যিখন গাড়ী লৈছোঁ ৰঙা এল্টো K10 আৰু বৰ্তমান মোক সাৰ্ভিসিঙৰ বিষয়ে বৰ্তমান বুজাই আছে চাওক এইজনে দাদাজন আৰু ইয়াত এজন আছে কিবাখিনি কৰি আছে মোৰে কাম কৰি আছে আৰু ইয়াত আছে এজন চাওক তেওঁ বৰ্তমান বুজাই আছে ভগৱানৰ কৃপাত যেহেতু এখন গাড়ী ললোঁ এনেকৈ মোক দি দিলে এখন দুহিতা আৰু গাড়ীখনৰ চাবি তাবি এনেকৈ ঠিক 8টা বজাত দি দিলে অলপৰ টাইমৰ কোনো হেই নাই 8টা বজাত চাবি পাই গ'লোঁ কিবা কৰি ললোঁ আৰু এইখন সৰু গাড়ী ভগৱানৰ কৃপাত আপোনালোকে চাই থাকক শেষলৈকে গাড়ীখন ললোঁ আৰু গাড়ীখন লৈ বৰ্তমান চাওক ড্ৰাইভাৰ আমাৰ নৱজিত ছাৰৰ লাইনে দি আহিছোঁ মই গাড়ীখন কিনিব আৰু এনেকুৱা চিষ্টেমবিলাক আছে চাওক এচি বৰ্তমান চলি আছে আৰু মোৰ পাছত চাওক দুইজন আহিছে এয়া ধনজিত দেউৰী আৰু এইটো হ'ল নৱজিত ৰাভা এতিয়া আমি বৰ্তমান ঘৰত যাই আছোঁ আজিলৈ এইখিনিয়ে বন্ধুসকল জয় হিন্দ